आज हमें शांति रहता परिवेश पालो वो एकॉर्ड को वो लोग ठीक से इम्प्लीमेंट किया फिर भी दीपेन बड़ो नामটো किय लले और नाम लोৱাৰ বাবে এতিয়া চৰ্চা চলিছে যে হয়তো সোনকালে গেৰুৱা বখন পিন্ধিব পাৰে নেকি দীপেন বড়োৱে आंजों हाबा जाब्लाबो गोजोनै थानो हाखानाय नङा अब्ला आंजों हाबा जानानै मा मुलाम्फा दं रायजो राजाफोरा गोबाङानो नुखाबाय आरो मिथिखाबायबो बर' आंनोमोन सिन्दुर हुगारनानै फैदों मंगलसूत्र खुनानै फैदों आसान खुनानै फैदों होनदों नाथाय आं बेफोरबायदि जेबो खुनानै फैयाखै आंनि जेराव जिथु खैना गोदान बियो गोमाना दङ थांखालिनिफ्राय दिनैसिम खायसे दिन जाबाय गोमानानै दङ दा आंजों हाबा जाब्लाबो गोजोनै थानो हाखानाय नङा अब्ला आंजों हाबा जानानै मा मुलाम्फा दं दीपेन बड़ो एपसुर जिगराकी सभापतिगराकीर बिजेपित योगदाনৰ जितु प्रसंग সেই प्रसंगটো অবশ্যই চৰ্চা তেনেধৰণে চলি আছে যে দীপেন বড়ো বিজেপিত দীপেন বড়োৱে যোগদান কৰিব পাৰে সম্ভাৱনা খুবেই বেছি আৰু কালিৰ দিনটোত যেহেতু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই তেওঁক সোধা হৈছিল এটা বেলেগ প্ৰশ্ন আৰু তেতিয়া তেওঁ এই কথাটো কৈছিল যে কেতিয়াবা হয়তো দীপেন বড়ো বিজেপিতে আহিব পাৰে অৰ্থাৎ বিজেপিতে দীপেন বড়ো অহাটো আপুনি যদি চাই তেনেহ'লে হাগ্ৰামা মহিলাৰীৰ কথা কোৱা প্ৰমোদ বড়োৰ কথা কোৱা আৰু দীপেন বড়োৰ কথা কোৱা কিয় এটা কথা কাৰণ দীপেন বড়ো এতিয়ালৈকে ৰাজনীতিলৈ অহা নাই গতিকে ৰাজনীতিলৈ নহা ব্যক্তি এগৰাকী এপছুত থকা এগৰাকী ব্যক্তিৰ কথা তেনেধৰণে নাম লৈ দিয়া অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত দিলীপ শইকীয়াৰ মন মগজুটো তেনেধৰণৰ গোটেই বিষয়টো সোমাই আছে দীপেন বড়ো কেন্দ্ৰিক বিষয়টো অৰ্থাৎ দীপেন বড়োক লৈ তেনেধৰণৰ বাজপেয়ী ভৱনত সেই চৰ্চা হৈছে বাজপেয়ী ভৱনত কেতিয়া দীপেন বড়োক যোগদান কৰাব পাৰি নেকি তেনেকুৱা ধৰণৰ প্ৰক্ৰিয়া এটা আগবাঢ়ি আছে কেইদিনমান ধৰি তেনেধৰণৰ এটা প্ৰক্ৰিয়া আগবাঢ়িছে কাৰণ বিজেপিৰ ক্ষেত্ৰত আমি যদি চাওঁ এঞ্জেলা তেনেহ'লে বিজেপিত শক্তিশালী বড়ো নেতা তেনেধৰণৰ নাই বিশ্বজিৎ দৈমাৰী আছে পূৰ্বতে ইমানুৱেল মুছাহাৰী আছিল ইমানুৱেল মুছাহাৰী ইতিমধ্যেই যিহেতু বিজেপিৰ পৰা তেওঁ পদত্যাগ কৰিলে গতিকে ইমানুৱেল মুছাহাৰী গুচি গৈছে বিজেপি এৰি গতিকে ইমানুৱেল মুছাহাৰী গুচি যোৱাৰ পিছত বিশ্বজিৎ দৈমাৰী আছে ৰেখাৰাণী দাস বড়ো বা অন্যান্য জিলাভিত্তিক তেওঁলোকৰ তেনেধৰণৰ নেতা আছে কিন্তু আৰু যিখিনি তেওঁলোকক তেনেধৰণৰ যি নেতাৰ তেওঁলোকক ফেচ লাগে সেই তেনেধৰণৰ ফেচ বিজেপিত তেওঁলোকে অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছে আপুনি যদি চাই তেনেহ'লে মিচিং জনজাতীয় লোক তেওঁলোকৰ মাজত আছে দলটোত আছে শক্তিশালী নেতা আছে ৰণোজ পেগু আছে এতিয়া ভুৱন পেগু বিভিন্ন নৱদেলে তেনেধৰণৰ মিচিং নেতা তেওঁলোকৰ মাজত আছে তিৱা নেতা তেওঁলোকৰ মাজত আছে অৰ্থাৎ জনজাতীয় যিখিনি নেতাৰ প্ৰয়োজন জনজাতীয় তেনেধৰণৰ ফেচ যিখিনি লাগে সেই জনজাতীয় ফেচ তেওঁলোকৰ মাজত আছে আৰু যদি আপুনি গোটেই এই যি 25ৰ যিটো বিটিচি নিৰ্বাচন সেই বিটিচি নিৰ্বাচনৰ সমান্তৰালভাৱে যদি আপুনি 26ৰ নিৰ্বাচনটোৰ কথাও চাই তেনেহ'লে আপুনি 6 শিডিউলৰ ভিতৰত থকা যিখিনি সমষ্টি তাৰ ভিতৰত 21টা বিধানসভা সমষ্টি বৰ্তমান আছে গতিকে 21টা বিধানসভা সমষ্টিৰ ভিতৰত পাহাৰত যদিও বিজেপিৰ দখল আছে কিন্তু আপুনি যদি চাই তেনেহ'লে বিটিআৰত কিন্তু বিজেপিৰ দখল তেনেধৰণে নাই তেওঁলোকৰ মিত্ৰ দলৰ প্ৰত্যাগ প্ৰাৰ্থী আছে মিত্ৰ দলৰ তেওঁলোকৰ বিধায়ক আছে কিন্তু বিজেপিৰ নিজা বিধায়কৰ সংখ্যা যথেষ্ট কম অৰ্থাৎ বিজেপিয়ে আগ্ৰাসীভাৱে বড়ো যদি বড়ো ভোটাৰক তেওঁলোকে আকৃষ্ট কৰিব বিচাৰে বা বিটিআৰৰ ৰাজনীতি তেওঁলোক শক্তিশালীভাৱে থাকিবলগীয়া ভৱিষ্যতলৈ হয় তেনেহ'লে তেওঁলোকক দীপেন বড়োৰ দৰে নেতাৰ প্ৰয়োজন এতিয়া আছে এই মুহূৰ্তত গতিকে দীপেন বড়োক বিজেপিলৈ অনাৰ যিটো প্ৰক্ৰিয়া সেইটো কাৰণ দীপেন বড়োক আপুনি যদি চাই শেহতীয়াকৈ তেওঁ দিল্লীলৈ গৈছে দিল্লীত গৈ তেওঁ বিভিন্ন সময়তে গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত তেওঁৰ যোগাযোগ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে তেওঁ সঘন যোগাযোগ হৈ থাকে আৰু তাৰ লগতে যদি আপুনি চাই গোটেই বড়ো যি বিটিচি 2020ৰ যি শান্তি চুক্তি সেই শান্তি চুক্তিক লৈ বিভিন্ন সময়তে দীপেন বড়ো বক্তব্য প্ৰদান কৰে 4 মে'ৰ যদি এটা বক্তব্য চাওঁ তেনেহ'লে ANIত দিয়া এটা বক্তব্য অনুসৰি দীপেন বড়োৱে পুনৰবাৰ কৈছে যে বড়োভূমিত এতিয়া শান্তি বিৰাজ কৰিছে আৰু এই যিখন বিজেপি চৰকাৰ বৰ্তমান আছে চৰকাৰখনে বহুখিনি কাম কৰিছে বা বিটিচি UPPL চৰকাৰখনে তেনেধৰণে মিত্ৰজোঁটৰ চৰকাৰখনে কাম কৰি আছে আৰু চৰকাৰ দুখনে কাম কৰি থকাৰ বাবে বড়োভূমিত এতিয়া শান্তি বিৰাজ কৰিছে যদিও চুক্তিৰ বহু কাম এতিয়াও বাকী আছে চুক্তিৰ বহু উপাদান এতিয়াও কৰিবলগীয়া আছে তাৰ সমান্তৰালভাৱে কিন্তু তেওঁ শান্তি চুক্তিৰ সফলতাৰ কথা বিভিন্ন সময়তে কৈ থাকে গতিকে ক'ৰবাত নহয় ক'ৰবাত তেনেধৰণৰ দীপেন বড়ো যদি ভৱিষ্যতৰ ৰাজনীতি কৰে UPPL তেওঁৰ অপশ্যন হ'ব নে বিজেপি অপশ্যন হ'ব এই ক্ষেত্ৰত হয়তো তেওঁ দেখিছে যে ভৱিষ্যতৰ ৰাজনীতি যে দিছপুৰ দিল্লী বা এই যে ব্ৰিটিছৰ এই তিনিওটাৰ যদি সমান্তৰালভাৱে চলিবলগীয়া হয় তেনেহ'লে হয়তো ৰাষ্ট্ৰীয় ৰাজনীতিয়ে তেওঁৰ বাবে
তেওঁ বিকল্প হিচাপে ভাবে। গতিকে দীপেন বড়োৰ যি যোগদানৰ গোটেই প্ৰসংগটো আপুনি যদি চাই তেনেহ'লে হয়তো খুব সোনকালে দীপেন বড়ো বিজেপিলৈ আহিব, কাৰণ বিজেপিয়ে তেনেধৰণে মই কৈছোৱেই যে তেওঁলোকক জনজাতীয় নেতা, শক্তিশালী নেতা তেওঁলোকক প্ৰয়োজন আছে। আপুনি যদি চাই তেনেহ'লে মিচিং সমাজত তেওঁলোকৰ মাজত আছে বা তিৱা সমাজত তেওঁলোকৰ তেনেধৰণৰ নেতা আছে, কিন্তু আপুনি যদি BTCৰ গোটেই প্ৰক্ৰিয়াটো চাই কাৰ্বি নেতা তেওঁলোকৰ মাজত আছে, ডিমাচা নেতা তেওঁলোকৰ মাজত আছে, কিন্তু এই যি বড়োভূমিৰ যিটো ৰাজনীতি, সেই বড়োভূমিৰ ৰাজনীতিত শক্তিশালীভাৱে যদি তিষ্ঠি থাকিবলগীয়া হয়, শক্তিশালীভাৱে যদি দীৰ্ঘদিনীয়া যদি ৰাজনীতি কৰিবলগীয়া হয় বিজেপিয়ে, তেনেহ'লে দীৰ্ঘদিনীয়া ৰাজনীতিৰ বাবে তেওঁলোকক কিন্তু এনেধৰণৰ নেতাৰ প্ৰয়োজন আছে, যি শক্তিশালী নেতাই গোটেই দলটোক আগবঢ়াই লৈ যাব পাৰে। তাত 15টাকৈ বিধানসভা সমষ্টি আছে, 40টা পৰিষদীয় সমষ্টি আছে, কিন্তু সমান্তৰালভাৱে 15টাকৈ বিধানসভা সমষ্টি। গতিকে সেই 15টা বিধানসভা সমষ্টিত ভৱিষ্যতৰ যদি ৰাজনীতি আগুৱাই লৈ যাবলগীয়া হয় তেনেহ'লে দীপেন বড়োৰ দৰে নেতা বিজেপিক প্ৰয়োজন, আৰু সেইবাবে হয়তো বিজেপিয়ে দীপেন বড়োক সেই অফাৰ দিছে আৰু দীপেন বড়োৱে হয়তো সেই অফাৰ গ্ৰহণ কৰিব পাৰে। এঞ্জেলা, হয়, আমি ধন্যবাদ জনাইছোঁ সবিশেষ জনোৱাৰ বাবে। আপুনি যিটো উল্লেখ কৰিছে, যদি ইয়াক সঁচা হয় যে সেউজ ইংগিত যিটো দিলীপ শইকীয়াই প্ৰকাশ কৰিছে, গতিকে খুব সোনকালে হয়তো গেৰুৱা বসন পিন্ধিব পাৰে দীপেন বড়োৱে। এই যুৱ নেতাগৰাকীয়ে খুব সোনকালে গেৰুৱা বসন পিন্ধাৰ এটা ইংগিত স্পষ্ট হৈছে। ইতিমধ্যে দিলীপ শইকীয়াই সেই মন্তব্য কৰিছে আৰু আমাৰ জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত আমি এই খবৰ আকৌ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। এবাৰে আমি এনেকুৱা মানে কি কয় সলাই নাথাকোঁ, এটা ষ্টেণ্ড আছে আমাৰ পাৰ্টিৰ, হাগ্ৰামা মহিলাই ডাঙৰীয়া বা প্ৰমোদ বড়ো ডাঙৰীয়া বা যদি দীপেন বড়ো পাৰ্টিত আহে ভৱিষ্যতৰ দিনত, মই নাজানো আজিৰ দিনত কি হয়, যদি আহে ক'ৰবাত, আমাৰ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা এটা চলি আছে। কাৰণ নিৰ্বাচনলৈকে আৰু হয়তো 4 মাহমান সময় আমাৰ হাতত আছে। জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰত নিৰ্বাচন হ'ব। গতিকে এইখিনি সময়ত ৰাজনৈতিক পৰিদৃশ্য, পলিটিকেল চিনাৰিঅ'টো কি হয়, গোটেই কথাখিনি আমি যিহেতু প্ৰতিটো নিৰ্বাচনত আমি চিৰিয়াছলি খুব গুৰুত্ব সহকাৰে প্ৰতিটো নিৰ্বাচনত অৱতীৰ্ণ হওঁ। গতিকে নিৰ্বাচনত আমাৰ প্ৰধান লক্ষ্য হ'ব যে নিৰ্বাচন জিকি ৰাইজৰ সেৱা কৰা। BTRৰ যি 35 লাখ BTR বাকী। इसको बोलने से पहले मैं 1 मिनट ये बात ज़रूर बोलना चाहूँगा कि उपेंद्र ब्रह्म का जो 1987 से जो ये शुरुआत हुआ आंदोलन, इसके तहत BSc आपका एक एग्रीमेंट हुआ और चलते चलते BTC 2003 को संवैधानिक रूप से शिक्षित दल एक बन गया। और थर्ड टाइम का जो मूवमेंट जो रहा कि एक हथियार आंदोलन का एक ग्रुप है और आपसू का जो गणतांत्रिक जो डेमोक्रेटिक मूवमेंट है, 2020 में ये एकॉर्ड बना। तो एकॉर्ड के बाद शांति आ गया, सभी आर्म स्ट्राइकिंग ग्रुप अपना हथियार डाल के वो मेन स्ट्रीम में आ गया और आपसू भी अपना जिम्मेवारी हमने किया। तो एक साथ जो एकॉर्ड बन गया, ये एकॉर्ड का जो मूल इसका जो क्लोजेस था, वो क्लोजेस को 5 साल में भारत सरकार इम्प्लीमेंट करने के लिए वादा किया था। प्रधानमंत्री जी, गृह मंत्री जी, आसाम का उस टाइम का अभी का मुख्यमंत्री जी, और जिम्मेवारी के साथ वो एकॉर्ड को वो लोग ठीक से इम्प्लीमेंट किया। फिर भी बहुत सारा ऐसा क्लोजेस है जो अभी रह गया और गृह मंत्री का, प्रधानमंत्री का वही कमिटमेंट है कि वो टाइम बाउंड इम्प्लीमेंटेशन उसको करेंगे। तो इसमें जो अभी मूल मुद्दा है कि संवैधानिक जो इसका संशोधन का बाद है, आर्टिकल 125 अमेंडमेंट के जरिए जो 6 शेड्यूल नॉर्थ ईस्ट में 10 है, इसमें बोडो भी है, कार्बी, डिमासा, तो वहाँ में ये इसका सीट को बढ़ावा देना है। अभी का जो 40+6 नॉमिनेटेड 6, वो 46 सीट को 60 तक बढ़ाना है, तभी वो लेजिस्लेटिव उसका पावर एनहेंस हो जाएगा। दूसरा बात था कि क्योंकि 6 शेड्यूल में ये प्रोविजन, ये प्रावधान नहीं है कि फाइनेंस कमीशन अगर पैसा नहीं काउंसिल को नहीं जाएगा या स्टेट को नहीं जाएगा तो लोगों का जो ये आशाएं है, उसको आकांक्षा है, उसको कैसे पूरा करेंगे। तो इसीलिए ये फाइनेंस कमीशन में एक प्रोविजन लाया गया कि आर्टिकल 280 को अमेंडमेंट करके उसको काउंसिल को एक अधिकार दिया जाए और भारत सरकार के हर साल के बजट में कुछ हिस्सा वहाँ में आरमार्क किया जाए। तो वो अमेंडमेंट करने से, सीट बढ़ावा देने से काउंसिल को मजबूती मिलेगा, लोगों का आशाएं उसको पूरा कर पाएगा। दूसरा ये भी चीज़ है कि ये जो हमारा जो आर्म स्ट्रगलिंग ग्रुप का जो कुछ कैडर लोग था, वो लोग अभी भी जेल में है, लगभग 60 लोग अभी भी जेल में है। तो हमारा ये मांग है कि शांति आ गया और शांति स्थापना होने के बाद साधारण जीवन जीने लगा और जो हिंसा का जो रूप माहौल था वह अभी नहीं रहा। तो इसलिए जो जेल में रह रहे सभी को रिहा करना चाहिए। तो इसके लिए हमारा जो मांग ये डिस्कशन के जरिए भारत सरकार, गृह मंत्रालय
इसके लिए मैं प्रधानमंत्री जी को धन्यवाद देना चाहूँगा, गृह मंत्री जी को धन्यवाद देना चाहूँगा और असम का मुख्यमंत्री डॉक्टर हिमंत बिश्व शर्मा जी को धन्यवाद देना चाहूँगा कि NIA का जो केसेस था, जो 56 लोगों के ऊपर, उसको केंद्रीय सरकार अभी राज्य सरकार को सौंप रहा है, वो ट्रांसफ़र हो चुका है और ये जिला स्तर पर उसका ये होगा। बाद में उसको रिहा करने का एक रास्ता अभी निकल गया है। तो हम सोचते हैं कि रंजन रेमारी जो है अभी भी CBI का जो स्पेशल कोर्ट ने उसको बाधित किया था, वो सुप्रीम कोर्ट में अभी हम पिटीशन डाला है और भारत सरकार राज्य सरकार मिल के रंजन रेमारी और बाकी जो लोग हैं साथ सभी को रिहा करने का एक जिम्मेवारी लेंगे और वही आशा करके हम वो बातचीत अभी भी जारी है।